বিপ্লৱৰ বিৰুদ্ধে অসমৰ জনগণ জাগিছে জাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জনগণ জাগিছে জাগিবই। শংকৰ আজানৰ মিলন ভূমিত ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰা নীতি নচলিব। শংকৰ আজানৰ মিলন ভূমিত ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰা নীতি নচলিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। জাতিসংঘী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। জাতিসংঘী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। ইনকলাব জিন্দাবাদ। অসমীয়া জাতীয় আবেগক ভৰিয়ে মাৰিব খোজা বিজেপি চৰকাৰ হাই হাই। অসমীয়া জাতীয় আবেগক ভৰিয়ে মাৰিব খোজা বিজেপি চৰকাৰ হাই হাই। ৰাইজ, আমি এই আন্দোলন, এই প্ৰতিবাদৰ কাৰ্যসূচী আগবঢ়াইছো। এই প্ৰতিবাদ কৰিছো আমি জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিৰ ভেটি মাতি ৰখাৰ স্বাৰ্থত। এই সদৌতি ৰাইজে আজি একেমুখে কওক, জয় অসম, জয় অসম, জয় অসম। আমাৰ সংগ্ৰাম চলিছে, আমাৰ সংগ্ৰাম চলিছে, অসমীয়া জাগিছে, এই জুই চলিছে, অসমীয়া জাগিছে, অসমীয়া জাগিছে, আমাৰ সংগ্ৰাম চলিছে। জয় অসম, জয় অসম। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰিবই লাগিব। বিজেপি হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী কবে, বিজেপি হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল কবে, অসম চৰকাৰ হুঁচিয়াৰ, অসমীয়া জাগিছে, এই আমাৰ সংগ্ৰাম চলিছে, এই জুই চলিছে, আমাৰ সংগ্ৰাম চলিছে। বিজেপি লেই লেই চেইছে, বিজেপি লেই লেই চেইছে, আমাৰ সংগ্ৰাম চলিছে, অসমীয়া জাগিছে, অসমীয়া ৰাজপথলৈ ওলামেই, অসমীয়া ৰাজপথলৈ ওলামেই, অসমীয়া যুঁজিমেই। আমাৰ সংগ্ৰাম চলিছে, আমাৰ সংগ্ৰাম চলিবই, আমাৰ সংগ্ৰাম চলিছে। অসমৰ জনগণ জাগিছে, বিজেপি হুঁচিয়াৰ, অসমৰ বিজেপি হুঁচিয়াৰ। ইনকলাব জিন্দাবাদ। মোহন ভাগৱতৰ ভতুৱা কুকুৰা কামোৰা সীমন্ত বিশ্ব শৰ্মা লেই লেই চেইছে। মোহন ভাগৱতৰ ভতুৱা কুকুৰা কামোৰা সীমন্ত বিশ্ব শৰ্মা লেই লেই চেইছে। RSS হাই হাই, RSSৰ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। ইনকলাব জিন্দাবাদ। বাংলাদেশী যুৱাই হিমন্ত বিশ্ব শৰ্মা লেই লেই চেইছে। বাংলাদেশী হতিয়া যুৱাই হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্লপুৰৰ লেই লেই চেইছে। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। দালাল বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত লেই লেই চেইছে। দালাল বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত লেই লেই চেইছে। ইনকলাব জিন্দাবাদ। অসমৰ জনগণৰ ওপৰত দালালগিৰি নচলিব, জাতিৰ নামত দালালগিৰি নচলিব। ইনকলাব জিন্দাবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। ইনকলাব জিন্দাবাদ। সৰ্বানন্দ সোণোৱাল কেতিয়া পৰা বাংলাদেশী প্ৰেমত পৰিল? জবাব লাগে, জবাব দিয়ক। সৰ্বানন্দ সোণোৱালে কেতিয়া বাংলাদেশীক আই লাভ ইউ বুলি ক'লে? জবাব লাগে, জবাব দিয়ক। RSSৰ ভতুৱা কুকুৰবোৰে বিজেপিক কেতিয়া কামুৰিল? জবাব লাগে, জবাব দিয়ক। ইনকলাব জিন্দাবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। কুকুৰা কামোৰা আবুল তাবুল পকা